নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে নিশ্চয় মোৰো ভালেই আগৰ কেইটি ভিডিঅ'ৰ দৰে এই ভিডিঅ'টিতো যেন আপোনালোকে মৰম দিয়ে তাৰে আশা কৰিছোঁ গতিকে বন্ধু বান্ধৱীসকল আজি মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব কিয়নো আজিৰ ভিডিঅ'টি হৈছে এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব আপোনালোকৰ এটা কমেণ্ট কৰি দিব আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ ওচৰতো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰাৰ পিছত যিটো অল বাটন থাকে সেই বাটনটো ক্লিক কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাই যাব গতিকে বলক বন্ধু বান্ধৱীসকল এতিয়া ভিডিঅ'টিৰ মূল কথালৈ যাওঁ আজি এই ভিডিঅ'টিত আলোচনা কৰিম দৈনিক খাদ্য তালিকাৰ বিষয়ে আমি বহুতো নজনা কথা আমি দৈনন্দিন জীৱনত প্ৰায়ে দেখি আহিছোঁ যে খাদ্যৰ কাৰণে আমি বহুতো সমস্যাত ভুগিব লগা হয় খাদ্যৰ বাবে আমাক নানা ধৰণৰ বেমাৰে দেখা দিয়ে কি খাদ্য কেতিয়া খাব লাগে কি খাদ্য কেতিয়া খালে ভাল সেই নিয়মসমূহ আমি পালন কৰি নচলাৰ কাৰণে আমাৰ শৰীৰত বহুতো বেমাৰে দেখা যায় গতিকে বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম কি খাদ্য আমি কেতিয়া খাব লাগে আৰু কেনেদৰে খালে আমাৰ শৰীৰৰ বাবে উপকাৰী খাদ্য খোৱাৰ আগত আমি ভালদৰে চাবোনেৰে হাত মুখ ধুই লোৱা উচিত কিয়নো খাদ্যৰ জৰিয়তে আমাৰ শৰীৰৰ ভিতৰত নানা ধৰণৰ বীজাণু সোমাই যায় আৰু সেই বীজাণুবোৰে আমাক বেমাৰৰ সৃষ্টি কৰে ইলিছ মাছ আমি সকলোৱে চিনি পাওঁ আৰু সকলোৱে খাই পাইছে নিশ্চয় ইলিছ মাছ খাবলৈ অতিকৈ সোৱাদ কিন্তু এই ইলিছ মাছ একেৰাহে 3 দিন খোৱাটো উচিত নহয় বাকলি নথকা মাছ আমি সকলোৱে চিনি পাওঁ বাকলি নথকা মাছ যেনে শিঙি মাগুৰ বৰালি এই মাছসমূহ আমি ৰাতি খোৱাটো উচিত নহয় কিয়নো বাকলি নথকা মাছ ৰাতি খালে আমাৰ পেটত নানা ধৰণৰ বেমাৰৰ সৃষ্টি হয় লগতে আমি অশান্তি অনুভৱ কৰোঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকেও কেতিয়াও ৰাতি বাকলি নথকা মাছ নাখাব প্ৰতিদিনে গা ধোৱাৰ আগত আমি যদি নাভিত তেল দিওঁ তেতিয়াহ'লে আমাৰ গৰুৱা আৰু শৰীৰৰ কোনো অংশ নাফাটে লগতে গা ধোৱাৰ আগতে যদি আমি শৰীৰত তেলেৰে সকলো অংশতে মালিচ কৰি দিওঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ বহুতো বেমাৰ নাশ হয় আৰু আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী গতিকে বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে প্ৰত্যেক দিনে গা ধোৱাৰ আগতে এনেদৰে কৰিব আৰু যদি আপোনালোকৰ পেচাবত দুৰ্গন্ধ হৈছে তেনেহ'লে প্ৰচুৰ পৰিমাণে পানী খাব আৰু সেই পানীৰ সৈতে কেইচামুচমান নেমু ৰস মিহলাই প্ৰত্যেক দিনে ৰাতিপুৱাকৈ এনেদৰে খাব আৰু আপোনালোকৰ পেচাবৰ দুৰ্গন্ধ নাশ হৈ যোৱা দেখিবলৈ পোৱা যাব ৰাতিপুৱা এগিলাচকৈ গৰম পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী গতিকে বন্ধু বান্ধৱীসকল আপোনালোকেও ৰাতিপুৱা উঠিয়ে এগিলাচ গৰম পানী খাওক আৰু নিজৰ স্বাস্থ্যটো সুৰক্ষিত কৰি ৰাখক আপোনালোকৰ বাৰু ভাত খাই উঠিয়ে পায়খানালৈ যোৱা অভ্যাস আছে নেকি যদি এনেকুৱা অভ্যাস আছে তেনেহ'লে অতি সোনকালে এই অভ্যাস বন্ধ কৰক কিয়নো ভাত খাই উঠিয়ে পায়খানালৈ যোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক বেল নিশ্চয় আমি সকলোৱে চিনি পাওঁ পকা বেল গুটিৰে সৈতে খালে দেহৰ ক্ষয় পূৰণ হয় কেঁচা বেল যদি মহিলাসকলে পুৰি খায় তেনেহ'লে বহুতো ৰোগৰ পৰা মুক্ত হ'ব পাৰে পুৰুষৰ সহবাসৰ অক্ষমতাত আঠাসহ বেল খালে ক্ষমতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় কুঁহিয়াৰৰ ৰস আমি খালে অম্ল বা এচিডিটি দূৰ হোৱা দেখা যায় লগতে বিটলনৰ চৰ্বত খালে আমাৰ দেহৰ বাবে অতি উপযোগী আমাৰ শৰীৰত যদি ভাগৰুৱা অনুভৱ হয় তেনেহ'লে আপোনালোকে বিটলনৰ চৰ্বত খাব আৰু এই চৰ্বতৰ পৰা আপোনালোকে বহুতো উপশম পোৱা দেখিবলৈ পোৱা যাব জলপান আমাৰ অসমীয়া সমাজৰ প্ৰধান খাদ্য প্ৰতিজন অসমীয়াৰে এই জলপান হৈছে প্ৰিয় খাদ্য এই জলপানৰ সৈতে আমি ভজা চিৰা খোৱাটো উচিত সূৰ্যোদয়ৰ আগত সদায় স্নান কৰিলে যিকোনো প্ৰকাৰৰ ৰোগী ভাল হৈ যোৱা দেখিবলৈ পোৱা যায় লগতে আমাৰ মনটো ভালে থাকে ডায়েবেটিছ ৰোগীয়েও সূৰ্য প্ৰণাম কৰিলে বহুতো উপশম পোৱা দেখিবলৈ পোৱা যায় কলপাত আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী আমি সকলোৱে জানো মই আগতে এটি কলপাত সম্বন্ধে ভিডিঅ' আগবঢ়াইছোঁ যদি আপোনালোকে চোৱা নাই মোৰ চেনেলত গৈ চাই ল'ব যদি আমি যিকোনো খাদ্য মাটিৰ পাত্ৰত ৰান্ধি কলপাতত খাওঁ তেনেহ'লে আমি বহুতো বেমাৰৰ পৰা মুক্তি পাব পাৰোঁ বন্ধু বান্ধৱীসকল বেমাৰীৰ বাহিৰে যদি আপোনালোকে
দিনত খোৱা অভ্যাস আছে তেনেহ'লে এই অভ্যাস অতি সোনকালে নাশ কৰক, কিয়নো দিনত খোৱা অভ্যাস একেবাৰেই বেয়া। ৰাতি শোৱাৰ আগতে অন্তত আপোনালোকে ভাত খাই আধা ঘণ্টামান হ'লেও খোজ কঢ়াৰ অভ্যাস এটা গঢ়ি তোলক। খোজ কঢ়াটো হৈছে আমাৰ শৰীৰৰ এক উত্তম ব্যায়াম। খোজ কাঢ়িলে আমাৰ হজম শক্তি বৃদ্ধি হয় আৰু শৰীৰত যদি ভাগৰুৱা ভাগৰুৱা অনুভৱ হৈছে তেনেহ'লে সেই অনুভৱ আমি দূৰ কৰিব পাৰোঁ খোজ কঢ়াৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভাত খাই উঠিয়ে একেবাৰে শুই নিদিব। আধা ঘণ্টাৰ কাৰণে হ'লেও আপোনালোকে ভাত খোৱাৰ পিছত খোজ কাঢ়ি দিব। খোৱাৰ আগত আপোনালোকে যদি খোজ কাঢ়ি দিয়ে তেনেহ'লে আপোনালোকৰ সেই খোৱা খাদ্যখিনি হজম হ'ব, লগতে আপোনালোকৰ সুন্দৰ টোপনি আহিব আৰু আপোনালোকৰ দেহৰ ভাগৰুৱা অনুভৱসমূহ একেবাৰেই নাইকিয়া হৈ যাব। ৰাতিপুৱা টোপনিৰ পৰা উঠি নাইবা ৰাতি শুবলৈ যোৱাৰ আগতে আপোনালোকে বহি পেচাব কৰিব। থিয় হৈ পেচাব কৰাটো একেবাৰেই উচিত নহয়। উৰহি আমি সকলোৱে চিনি পাওঁ আৰু সকলোৱে নিশ্চয় খাই পাইছোঁ। উৰহি খাবলৈ তেনেই সোৱাদ, কিন্তু এই উৰহি যদি আপোনালোকৰ পেটৰ বেমাৰ আছে তেনেহ'লে একেবাৰেই নাখাব। এই উৰহিয়ে আপোনালোকৰ পেটৰ বেমাৰ অতিকৈ বৃদ্ধি কৰিব। আপোনালোকৰ পেটৰ বেমাৰ আছে নাইবা অন্য কিবা পেটৰ সমস্যাত ভুগি আছে তেনেহ'লে আপোনালোকে কণী একেবাৰেই নাখাব। গতিকে জানিলেনে বন্ধু বান্ধৱীসকল, আমিনো কেনেধৰণে খাদ্য খাব লাগে? সকলো খাদ্য খোৱাৰ আগত বা পিছত কিছুমান নিয়ম আছে। এই সৰু সৰু নিয়মসমূহ আমি যদি অনুসৰণ কৰি চলোঁ তেনেহ'লে সৰু সৰু বেমাৰৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। যদি মই কোৱা কথাখিনি আপোনাৰ মনে ধৰিছে তেনেহ'লে আপুনিও এনেধৰণে ফ'ল' কৰিব পাৰে। আজিৰ এই ভিডিঅ'টো কেনে লাগিছে জনাবলৈ নাপাহৰিব। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এনে এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।